সুপ্ৰভাত সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল। আজি পুনৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে বহুত বেছি স্বাগতম জনালোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহক বহুত সঁহাৰি জনাইছে, ভিডিঅ'বিলাক চাই ভাল পাইছে, তেখেতসকলক অশেষ ধন্যবাদ। এনেদৰে সদায় মৰম দি যাব আৰু আপোনালোকৰ মৰমবিলাক পালে এনেদৰে উৎসাহ পাওঁ আৰু ভিডিঅ' দিবলৈ মন যায়। গতিকে এনেদৰে উৎসাহ দি যাব আৰু আগলৈ সঁহাৰি দি যাব বুলি আশা ৰাখিলোঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা কৈ দিওঁ, আজিৰ ভিডিঅ'টোত এটা দিনৰ সৰু কিছুমান টুকুৰা মই লগাই দিম আৰু এটা স্পেচিয়েল বস্তু বনাইছিলোঁ পিহু আৰু মাইনীৰ কাৰণে, সেইটোও দেখুৱাম। গতিকে চাই থাকিব ভিডিঅ'টো। আহক তেনেহ'লে আৰম্ভ কৰোঁ। আৰু আজি এতিয়া কেইটামান কবি ডাঙৰ হৈছে। এইফালে মই মিষ্টাৰৰ অফিচলৈ দি পঠাম বুলি ভাবিছোঁ 3জনৰ কাৰণে। তাত কলিগছ তেখেতৰ আছে যিসকল, তেখেতসকলৰ কাৰণে 1, 2, 3 এইকেইটাই কাটি দিম। এইকেইটাই ডাঙৰ হৈছে আৰু মই আগতেও কৈছোঁ, এতিয়াও কওঁ যে দিব পাৰিলে বহুত ভাল লাগে, নহয় জানো? সেইটোৱে, ঘৰত খোৱাতকৈ মই বেলেগক দি বেছিয়ে ভাল পাওঁ। গতিকে আহক ভিডিঅ'টো চাই যাব। মিন্ত্ৰাৰ পৰা এযোৰ চুৰিদাৰ অৰ্ডাৰ দিছিলোঁ, এয়া পালেহি। গতিকে এতিয়া চাওঁচোন কেনেকুৱা আহিছে। ফটোত দেখাৰ দৰেই অহা নিচিনা লাগিছে বাৰু, অকণমান হ'লেও। মিন্ত্ৰাৰ পৰা লোৱা বস্তুবিলাক বাৰু ভালেই পাইছোঁ। পিয়ৰ কটনৰ হয়, অফিচ যাবলৈ ভাল। সেইকাৰণে এনেকুৱা ধৰণৰে লওঁ মই প্ৰায়। গৈ আছোঁ পিহুৰ আৰ্টৰ এক্সামৰ বাবে, আৰু কি হয় আপোনালোকক দেখুৱাই যাম। ব'লক তেনেহ'লে। এক্সাম হ'ব ডিগবৈ হাইস্কুলত। আজি পিহুৱে টিকনি বান্ধিছে, টিকনি আৰু ডিগবৈ হাইস্কুলখন আছে দুলীয়াজান ৰোডত, নাহৰকটীয়া দুলীয়াজান ৰোড, যিটো ডিগবৈ ফালৰ পৰা সোমাইছে। এইখন ৰাষ্ট্ৰীয় বিদ্যালয়, এইখন ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়খন। এইফালে অকণমান দূৰ গৈয়ে ডিগবৈ হাইস্কুলখন পাম, য'ত পিহুৰ ড্ৰয়িঙৰ এক্সাম হ'ব। আৰু পিহুৱে এবাৰ PP1 এক্সামটো দিছে, আগতে তাই নাৰ্চাৰী এক্সামটো দিছিলে। এয়া জাষ্ট পাইছোঁহি আৰু এইখনেই হয় ডিগবৈ হাইস্কুল। প্ৰত্যেকবাৰে চেণ্টাৰ বেলেগ বেলেগ পৰে। যোৱাবাৰ তাই চেণ্টাৰটো বেলেগ আছিলে, এইবাৰ ইয়াতে হ'ল। আগৰ চেণ্টাৰটোত এইবাৰ এক্সাম হোৱা নাই। গতিকে আমি এইটো চেণ্টাৰে চিলেক্ট কৰিলোঁ। এইটো অকণমান ঘৰৰ ওচৰতে হয় যিহেতু। আহক তেনেহ'লে যাওঁ, ভিতৰলৈ সোমাই যাওঁ, কি হয় চাওঁগৈ। এক্সামৰ কাৰণেতো বহুত ষ্টুডেণ্ট আহিছে নিচিনাই লাগিছে, বহুত হ'ব নিচিনাই লাগিছে বাৰু। এতিয়া গাড়ীখন বাহিৰতে থওঁ নে ভিতৰলৈ লৈ যাওঁ ডিচাইড কৰিব পৰা নাই। প্ৰত্যেকেই ভিতৰলৈ লৈ গৈছে, গতিকে আমিও ভাবিলোঁ ভিতৰলৈ লৈ যাওঁ। এতিয়া সোমাই আহিছোঁ। ধুনীয়া পৰিৱেশ, ডাঙৰ আহল বহল। এনেকৈ স্কুলৰ আগফালে এখন ফিল্ড থাকিলে ভাল লাগে। আগতে আমি এনেকৈ স্কুলত ফিল্ডত খেলি থকা এইবিলাক কথা মনত পৰে আৰু। আমাৰ হাইস্কুলতো এনেকৈ ডাঙৰ এখন ফিল্ড আছিলে, আগফালে পিছফালে এনেদৰে ফিল্ড থাকিব লাগে স্কুলবিলাকত। তেতিয়া ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণে ভাল হয়। ৰ'বা, কেনেকুৱা লাগিছে তোমাৰ ইয়াত আহি, আজি এক্সাম দিবলৈ আহি? ভাল লাগিছে নাই? ভাল লাগিছে। আজি বহুত আহিছে, বহুতখিনি আহিছে। ভাল লাগিছে। আমাৰ স্কুলৰ হাইস্কুলৰ নিচিনাই পৰিৱেশটো ভাল লাগিছে। অকণমান চাৰিওফালটো আপোনালোকক দেখুৱাই দিছোঁ। পেৰেণ্টছবিলাক আহিছে বহুত, আৰু সৰুৰ পৰা ডাঙৰলৈকে। হাই ছেকেণ্ডেৰী লেভেললৈকে দিছে নেকি। ডিগ্ৰী হাই ছেকেণ্ডেৰী আৰ্টততো বহুত এক্সাম হৈ থাকে। গতিকে একেবাৰে PP1 নাৰ্চাৰী এইবিলাকৰ পৰা হাই ছেকেণ্ডেৰী লেভেললৈকে মই দেখিলোঁ ল'ৰা ছোৱালীবিলাক। আৰু এতিয়া পিহু ৰুমত সোমাই যাব। 9টা বাজিছে, এতিয়া ৰুমবিলাক খুলি দিছে। এতিয়া যিয়ে য'ত বহে আৰু সেইধৰণে বহুৱাই দিব। বহুতখিনি হৈছে।
আৰু পিহুৰ এক্সাম হৈ গ'ল দিলে আৰু এতিয়া অকণমান বজাৰলৈ আহিলোঁ সেয়া জহা চাউল লৈছোঁ এই বাইদেউৰ পৰাই মই প্ৰায় লওঁ বস্তু তেওঁৰ ওচৰত মানে যিকেইটা বস্তু পাওঁ ভাল ভাল আৰু ঘৰুৱা ভাল তেওঁলোকৰ নিজে ঘৰতে খেতি আছে সকলোবিলাক গতিকে সেইবিলাক বজাৰৰ অকণমান দৃশ্যও দেখুৱাই দিছোঁ জহা চাউল ল'লোঁ কলডিল ল'লোঁ এটাত 20 টকা চাৰিটাই দি দিওঁ এটা বেছি দি দিওঁ আৰু এইফালে আছে মাছ ইয়াত প্ৰায় ভাল ফিচাৰী মাছো পোৱা যায় নদীৰ মাছো পোৱা যায় শদিয়াৰ মাছ প্ৰায় আহে ডিগবৈত মাছৰ কাৰণে অভাৱ নাই গতিকে টেষ্টি খাবলৈ পোৱা যায় আৰু এতিয়া আহি পালোহি এখন গহনাৰ দোকানত অসমীয়া গহনা কাপোৰ এইবিলাক সকলো পায় মেজাংগুৰি মাৰ্ঘেৰিটাত আছে ভাবিলোঁ এজন ভাইটিৰ বিয়া আহি আছে কইনাৰ কাৰণে কিবা এটা লওঁ তাতে গিফ্টটো চাইছোঁ আপোনালোকেও চাওক কি আছে এতিয়া ভাবিছোঁ এইটোকে লওঁ এইটো ভাল লাগিছে মানে বিয়াৰ কইনা হওঁতেও ভাল লাগিব আৰু পিছতো পিন্ধি থাকিব পাৰিব চিম্পুলতে অলপ গৰ্জিয়াছ লাগিছে এইটোৱে লওঁ বুলি ভাবিছোঁ আজি আকৌ এটা পাৰ্চেল আহি পালেহি আৰু এযোৰ কুৰ্তি ছেট আৰু কমপ্লিট চুইদাৰ নিচিনাই পেণ্ট চুৰ্ণি টপ সকলোবিলাক থাকে তেনেকুৱা মিন্ট্ৰাৰ পৰাই দিছিলোঁ এইটো আজি আহি পালেহি চাওঁচোন কেনেকুৱা লাগিছে পিহু আৰু মাইনিৰ কাৰণে যিটো বনাইছিলোঁ সেইটো বস্তু ইয়াতে আছে এতিয়া আহক তেনেহ'লে চাই লওঁ কি বস্তু আছে আৰু 1 2 3 গো পিহুৱে দেখাই নাই তাইতো স্কুললৈ গ'লগৈ এইটো বস্তু মাই ষ্টাম্প বনাইছিলোঁ মই সিহঁতৰ নামত এনেদৰে 5 ৰুপিজৰ যিটো পষ্টেজ ষ্টাম্প থাকে এইবিলাক 5 ৰুপিজৰ হয় পষ্টেজ ষ্টাম্প 5 ৰুপিজৰ তাতে এনেকৈ ফটো লগা আহে তেনেকুৱা ধৰণে মই বনাইছিলোঁ দুইজনীৰ ফটো থকা একেলগে মই দি দিছিলোঁ আপোনালোক সকলোৱে বনাব পাৰে প্ৰথমতে মই নিজে বনাই চালোঁ কেনেকুৱা ভালেই লাগিছে আৰু এই ষ্টাম্পত আপোনালোকে গ্ৰিটিংছ হিচাপে বা কাৰোবাৰ মেৰেজ এনিভাৰ্চাৰী হওক বাৰ্থডে হওক তাতো দিব পাৰে আৰু ইয়াত এটা 5 ৰুপিজ 1 2 3 4 5 6 12টা আছে 12টাত 5 বাৰ 60 300 টকা দি 60 টকাৰ ষ্টাম্প আৰু 300 ৰুপিজ লাগিব এনেধৰণে ফটো দিবলৈ ফটো দি যদি আপোনালোকে বনোৱাই যিকোনো পোষ্ট অফিচতে বনাই ল'ব পাৰে এনেই আৰু সৰু ল'ৰা ছোৱালীৰ নামত ডাঙৰ নামতো বনাব পাৰে সৰু ল'ৰা ছোৱালীৰ নামত বনালে কি হয় সিহঁতি ষ্টাম্প কি বস্তু পাহৰি গৈছে স্কুলবিলাকতো আজিকালি লাগে নহয় জানো প্ৰজেক্টবিলাকত ষ্টাম্পটো কি বস্তু কেনেদৰেনো আমি আগতে চিঠি পঠাইছিলোঁ সেইটো জানিবৰ কাৰণে মানে মই পিহু আৰু মাইনি নামত এনেকৈ বনাইছোঁ এখন বনাইছোঁ আৰু এইটো এটা বনাইছোঁ পিহু আৰু মাইনিৰ কাৰণে এতিয়া পিহুৱে মাইনিবালৈ পঠাব আৰু ষ্টাম্প লগাই লেটাৰ তাইক মই দেখুৱাম কেনেকৈ পঠাব লাগে কেনেকৈ খামত ভৰাই হেৰি কৰিব লাগে ষ্টাম্প লগাব লাগে এইখিনি বস্তু মই
দেখুৱাম মাইনিলে মানে পঠিয়াব পিহুৱে গতিকে এইবিলাক বস্তু জানিব লাগে কাৰণ কেলে এতিয়াতো ফোন মেছেজৰ যুগ চিঠিৰ যুগটো বেলেগ আছিলে তেতিয়াতো আমি সকলোৱে চিঠি পত্ৰৰ যোগেদি আদান প্ৰদান হৈছিলে মেছেজবিলাক আৰু তাৰ মূল্যটো বেলেগ চিঠি পঠিয়াই যিটো আমাৰ মনৰ ভাৱটো আদান প্ৰদান কৰোঁ তাৰ ভাৱটো বহুত এটা বেলেগ হয় গতিকে সেই বস্তুখিনিও আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে সেই বুলিও ভাবিলোঁ সিহঁতৰ নামত এনেধৰণে যিহেতু এতিয়া গভৰ্ণমেণ্টে উলিয়াইছে যে এনেকুৱা ষ্টাম্প বনাব পাৰি মানে সকলোৰ কাৰণে অকল আমাৰ কাৰণে ডিপাৰ্টমেণ্টৰ মানুহৰ বুলি নহয় সকলোৰে কাৰণে বনাইছে এনেকৈ উলিয়াইছে আৰু এইটো প্ৰজেক্ট হয় মাই ষ্টাম্প বুলি গতিকে ভাবিলোঁ সিহঁতকো অকণমান শিকাওঁ কি হয় কি নহয় কেনেকুৱা আছিলে আগতে এতিয়াতো বাৰু অফিচিয়েল লেটাৰবিলাক আহে এইটো বেলেগ আৰু কিন্তু মানে মানুহে পাৰ্চনেল লেটাৰবিলাক আজিকালি নপঠিওৱা হ'ল গতিকে এনেদৰে আমি নিজৰ ল'ৰা ছোৱালীক লৈ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ চাওঁ কি হয় গতিকে কেনেকুৱা লাগিছে ক'ব এনেকুৱা দুখন এখন মাইনিক দিম এটা পাৰ্ট মাইনিক দিম এটা পাৰ্ট পিহুৱেত হ'ব দুটা পাৰ্ট চেম গতিকে সেইকেইটাই বনালোঁ আৰু আজি ভিডিঅ'টো মই এনেদৰে শেষ কৰিম বুলি ভাবিছোঁ এনেদৰে শেষ কৰিছোঁ আপোনালোকে বহুত বেছি মৰম দিছে আৰু সেইকাৰণে আজি শুই উঠিয়ে আপোনালোকৰ মাজলৈ আহি গৈছোঁ যিজনী মানুহে প্ৰথমতে ভিডিঅ'বিলাকত নোলাইছিলোঁৱেই আপোনালোকৰ মৰমবিলাক পায় সঁহাৰিবিলাক পায় আজি শুই উঠিয়ে আপোনালোকৰ মাজলৈ এনেদৰেই ওলাইছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ আজি আহোঁ তেন্তে বাই বাই